ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। তো হাই গাইজ, গুড মৰ্নিং ফ্ৰম কাজিৰঙা। তো কাজিৰঙাৰ এখন ধুনীয়া হোটেলত আমি কালি ৰাতি আছোঁ আৰু আজি ৰাতিটো থাকিম বুলি ভাবিছোঁ। তো এতিয়া বাজিল 6টা আৰু এই 6টাৰ পিছত আমাৰ 7টা বজাত জীপ চাফাৰী আছে। এতিয়া পটাপট উঠি ফ্ৰেছ হৈ লওঁ আৰু জীপ চাফাৰীৰ কাৰণে ৰেডি হওঁ। তো আপোনালোকে ভিডিঅ'টো আমাৰ লগত আৰম্ভ কৰক। सफर कैसा है ये सफर मंजिलों। এতিয়া আমি ওলালোঁ হোটেলৰ পৰা। এতিয়া জীপ চাফাৰী কৰিবলৈ যাম আৰু জীপ চাফাৰী কৰিবলৈ যাব লাগিব মিহিমুখলৈ। মিহিমুখলৈ নাযাওঁ বাৰু, ইয়াতে উঠিম। মানে আমি মিহিমুখলৈ নাযাওঁ, ইয়াতে আমাৰ প্ৰাইভেট জীপ লৈ আমি জীপত যাম। की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर। ফাইনেলি আহি পেলাই আমি এটা মিহিমুখ আৰু মিহিমুখৰ আমি পাৰ্মিশ্যনটো লৈ কিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। कैसा है ये सफर मंजिलों। ফাইনেলি আমি আমাৰ জীপ চাফাৰী আৰম্ভ কৰি দিলোঁ। কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে আমাক হৰিণাই কাজিৰঙালৈ স্বাগতম জনালে বা মজা স্বাগতম পালোঁ কাজিৰঙালৈ। তো এতিয়া আৰু জীপ চাফাৰীটো আৰু বেছি এক্সাইটমেণ্ট হৈ আছোঁ জীপ চাফাৰী কৰিবলৈ। पैरों को बांधे बेड़िया बताए सा कहानियां, तू रोशनी तू रंग है तू उड़ रही पतंग है, बना है तू ढाले गजब आसमान। তো এইটো কিবা সৰু জানৰ না নদীৰ নিচিনা কিবা এটা পালোঁ। তো কি নাম নাজানো। ऐसी राह से गुजर जी उठे हर घड़ी हर पहर सफर। তো দুই এটা জীৱ জন্তু আমি দেখি আছোঁ, ঘৰত দেখিছোঁ, হৰিণ দেখিছোঁ, কিবা কিবি দেখিছোঁ আৰু কিছুমান দেখি আছোঁ। তো মোবাইল কেমেৰাৰে সিমান জুম নহয়, আপোনালোকক যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিছোঁ। कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰ। তো আপোনালোকক মই যিবিলাক কথা কওঁ সেইবিলাক কথা অলপ ভইচ অভাৰে হয়, কাৰণ ইয়াৰ ভিতৰত কথা কোৱা মানে হাল্লা কৰাটো এলাও নাই। তো কথা ক'ব নোৱাৰি, জীৱ জন্তু থাকিলেও উৰি যায়। তো ভইচ অভাৰ মই ক'ত উঠিছোঁ, মই উঠিছোঁ कैसा है ये सफर मंजिल। তো কাজিৰঙাত আপোনালোকে কোনো ধৰণৰ চিৰিয়াখানাৰ দৰে এনেকুৱা পিঞ্জৰত আবদ্ধ জীৱ জন্তু নাপায়। এনেকৈ মুকলিভাৱে ঘাঁহ খাই থকা জীৱ জন্তু দেখিবলৈ পাব। এই দুটা হৰিণা চাওক কি মুকলি মনেৰে ঘাঁহ খাই আছে। তো আপোন মনে ঘূৰি ফুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। मंजिलों की ना है कोई खबर। তো এতিয়া আমি গৈ আছোঁ একদম গভীৰ অৰণ্যৰ মাজলৈ। চাওক দুয়োফালে অৰণ্যৰ মাজেৰে গৈ আছে আমাৰ জিপচি।
তো কাজিৰঙাত আহিলে জীপ চাফাৰী হাতী চাফাৰী কৰিব লাগে নহ'লে আচলতে কাজিৰঙা মজাটো পোৱা নাযায় तू चल टकर न कर अगर मगर कैसा है মই আপোনালোক এইখিনিতে কৈ থওঁ যে আমি কহৰা ৰেঞ্জত জীপ চাফাৰী কৰি আছোঁ আৰু কালিলৈ হাতী চাফাৰী কৰিম আমি বাগৰি ৰেঞ্জত তো হাতী চাফাৰী কৰিবলৈ পুৱাই যাব লাগিব প্ৰায় 5 মান বজাতে আমাৰ সেকেন্ড ট্ৰিপটো আছে सफर कैसा है ये सफर मंजिलों की न है कोई खबर বহুত ভাল লাগিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজে মাজে ঘূৰি থাকি তো আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক पैरों को बांधे बेड़िया बताए सा कहानियां तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ढाले का सब आसमान है तू इस ज़माने का हर पैतरा गुजर ऐसी राह से गुजर কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা অ' মাই গড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দৃশ্যটো চাওক না হিন্দী ফিল্মৰ দৃশ্য যেন লাগিছেনে তো চাওক উপভোগ কৰক सफर कैसा है তো কাজিৰঙালৈ আমাক স্বাগতম জনালে গজৰাজে অ' মাই গড नाइस डे सफर कैसा है ये सफर मंजिलों তো মঞ্জিলো বন্ধ কৰি কিবা এটা দেখাই হেন পাইছোঁ এই কেৰকেউটা হেন কিবা বোলে হিমালয় জেমছ স্কুইৰেল নামটো জীপত ড্ৰাইভাৰজনে কোৱা মতে হিমালয় জেমছ স্কুইৰেল তো গুগলত চাৰ্চ কৰি আপোনালোকে ডেছক্ৰিপশ্যন ল'ব পাৰে ज़माना तू चल टकर न कर अगर मगर তো ইমান সময় জীপ চাফাৰী কৰি অহাৰ পাছত এটা না দুটা গড় তাকো বহুত দূৰত দেখা পালোঁ তো কালি দেখিম তো হাতী চাফাৰী কৰোঁতে বহুত গড় দেখিম তো আজি মাত্ৰ এটা গড় দেখা পালোঁ তাকো জীপখন নৰখালে বহুত কোৱাৰ পাছত মাজতে জীপখন ৰাখি দিলে দিয়ক তো চাওক এইবিলাক প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰে এইখনে আমাৰ অসম মৰমৰ অসম न है कोई खबर सफर সৰুছে ব্ৰেক এটা দিলে তো
প্ৰায় 30 কিলোমিটাৰমান হোৱাৰ পিছত এটা সৰুছে ব্ৰেক দিলে আৰু সেই ব্ৰেকটোৰ পিছতে আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম তো চাই থাকক অলপ সময় ব্ৰেক লোৱাৰ পিছত আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম মানে আৰু অলপ সময় ঘূৰাব অলপ সময় মানে আৰু 1.5-2 ঘণ্টা প্ৰায় ঘূৰাব তো চাই থাকক যাত্ৰা পুনৰ আৰম্ভ আমাৰ এটা অলপ সময় ব্ৰেকৰ পিছতে আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিম তো আহি আৰু আগৰখিনিয়ে পালোঁ তো আমি এইফালে চিধাই গৈছিলোঁ যাওঁতে এতিয়া ইয়াতে कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर तो আমি মিহিমুখৰ পৰা ওলালো এতিয়া আমাৰ জীপ চাফাৰী শেষ হ'ব আৰু তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বোকাখাট যাম বুলি ভাবিছোঁ এই বোকাখাটৰ এটা ভিডিঅ' পাব বাৰু যদি যোৱা হয় আৰু নাপালেতো নাহে আৰু বাগৰিতো যাম বুলি ভাবিছোঁ বাগৰি ৰেঞ্জত গ'লে তাৰো এটা ভিডিঅ' পাব তো আজিলৈ টাটা বাই বাই